আজিৰ ধৰ্ণা অব্যাহত মেডিকেল কলেজত তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি পদত পাৰ্বত্য জনগোষ্ঠীৰ প্ৰাৰ্থীক 100% নিযুক্তিৰ দাবীত মন্ত্ৰী ডক্টৰ শৰ্মাই চাকৰি নিযুক্তি সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সাহিত্য পৰিষদ। বিজেপিৰ সভাপতি ৰতন টেৰন বনাম ASDC ডানিয়েল টেৰন। পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণৰ ঠাইত ধন সিং টেৰণক বিজেপিৰ সভাপতি পদত অভিষেক কৰাক লৈ ASDCৰ মন্তব্যৰ প্ৰতি প্ৰত্যুত্তৰ বিজেপি লুম্বাজং কমিটিৰ। স্বজাতিৰ ৰক্ষাৰ সংগ্ৰামত APSLC ডকমকাত বিশাল জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ কৰিলে বিজেপি চৰকাৰ দুৰ্নীতি কেপ ডিফু মেডিকেল অবৈধ নিযুক্তি UCC পঞ্চায়তী ৰাজকৰণৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ডিফু মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তিৰ ক্ষেত্ৰত 100% পাৰ্বত্য জিলা দুখনৰ খিলঞ্জীয়া তথা পাৰ্বত্য জনগোষ্ঠীৰ প্ৰাৰ্থীক চৰকাৰৰ অগ্ৰাধিকাৰ দিয়াৰ দাবী পূৰণত অটল কাৰ্বি আংলঙৰ ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন দল সংগঠনৰ 2 ডিচেম্বৰৰ পৰা আজিলৈও অব্যাহত ডিফুস্থিত জননায়ক চেমচন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত বিভিন্ন দল সংগঠনৰ ধৰ্ণা কাৰ্যসূচী। আজিও ডিফুস্থিত জননায়ক চেমচন সিং ইংতি স্মাৰক উদ্যানত ডিফু মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ কাৰ্যসূচী অব্যাহত। চাকৰি নিযুক্তিত খিলঞ্জীয়া তথা পাৰ্বত্য জনগোষ্ঠীক অগ্ৰাধিকাৰ দিয়াৰ দাবীত 2 ডিচেম্বৰৰ পৰা কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সামাজিক দল সংগঠনৰ ধৰ্ণা কাৰ্যসূচী অব্যাহত আছে। ধৰ্ণা কাৰ্যসূচী পালন কৰা আজি 3 দিন অতিক্ৰম কৰিলে। ধৰ্ণা কাৰ্যসূচীৰ আজি তৃতীয় দিনটো এই সন্দৰ্ভত নাই কাৰ্বি সাহিত্য শাসিত পৰিষদৰ তৰফৰ পৰা একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। Mithang alongri misen araje lain tunduk longte nanglitum prapjin pen labangso ani hot hepin akachisong asong japu tu pen nang chingwai lin pen isi towar kimi nang thosonte nilitum labangso akachisong asong japunta ning samji lapen halaso towar kimi nang kit tholong da karbiang long di mahasau ke do arat tumta ning samji lasipini ni thom ke choklo penam jipli nipo nikep nanglitum nang chingwai vetik nilitum do thibji arjap thibji akadisong asong jat kunta ning samji lapen halaso twar kiminang kit kolong da karbiang long di mahasau ke do arat tumta ning samji lasipini ni thom ke choklo penam jipli nipo nikep nanglitum nang chingwai vetik nilitum do thibji arjap thibji nanglitum ta heglong bom lumune apit ong armung bang nang citu ong nang naglo tasimo atemon ka prekdak tame labang ke ilitum hijan che jong nang ne athe owe kimitum non nilitum heglong lo aning ki pungo tum non nang citu dun pro so sin heglong lo tasin nang litum prapjin pen labang so ani hot hepin akache songlong nang kaserap dun asong do an tu pen chingwai lina sonte nilitum ningkang sam akardom taminitum napajir di puchinilo lapen nilitum arjulong health minister kuwang tulangku kasi alang litum kewang alang li noni poi kewang bang labang so akatisong birta kiminawan piasonte nilitum laan si alang li panachuruji tipon sitame alang li birta kimia ve council pe thang response ave blongte nilitum kaprek akatisong taminitum arkanang kok labang so pining ve ning jepondak. Student unity! Long live, long live! People struggle! Long live, long live! People struggle! Long live, long live! People struggle! Long live! পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰন বনাম ASDCৰ সম্পাদক ডানিয়েল টেৰন এগৰাকী ৰাষ্ট্ৰীয় দলৰ বিজেপিৰ নেতা আনগৰাকী আঞ্চলিক দলৰ ASDCৰ নেতা দুয়োৰে মাজত বিগত কেইবাটাও দিন ধৰি শীতল যুদ্ধৰ যেন অন্ত নপৰিব। শেহতীয়াকৈ ৰতন টেৰণৰ ঠাইত পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি পদত ধনীৰাম টেৰণক অভিষেক কৰাৰ পিছতো অন্ত পৰা নাই এই শীতল যুঁজৰ বহনি।
ৰতন তেৰণক পৰিষদৰ কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰিত কৰাৰ সপক্ষে পুনৰ সৰব হৈছে ASTC আৰু লক্ষণীয়ভাৱে দুয়োটা পক্ষই সংবাদ মাধ্যমক আশ্ৰয় লৈ প্ৰেছ বিজ্ঞপ্তি যোগে আক্ৰমণ তথা প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে হয় যুদ্ধ ক্ষেত্ৰত দুই যুযুধান নেতাৰ অন্তহীন আক্ৰমণ তথা প্ৰত্যাক্ৰমণ অব্যাহত আছে আজিও পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন তেৰণক দলীয় বিজেপি পদৰ পৰা আঁতৰাই দিয়াই নহয় কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য পদৰ পৰাও অপসাৰিত কৰিব লাগে বুলি দাবী তুলি ASTCয়ে কাট নিউজক প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি সমান্তৰালকৈ বিজেপি লুম্বাজং কমিটিয়ে আন এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে দলটোৰ সভাপতি হিচাপে তেওঁ কাৰ্যকাল 3 বছৰ পূৰ্ণ হৈ যোৱা তেৰণৰ ঠাইত নতুন সভাপতি ধনসিং তেৰণক অভিষেক কৰা বুলি মন্তব্য কৰে বিজেপি দলে কাক সভাপতি পদত ৰাখিব বা আঁতৰাব এয়া বিজেপিৰ আভ্যন্তৰীণ বিষয় বিৰোধী দল ASTC নেতা ডানিয়েল তেৰণে এই সন্দৰ্ভত মন্তব্য আগবঢ়োৱা বিষয়টো উদ্দেশ্য প্ৰলোদিত লগতে ভিত্তিহীন কথা বুলি উল্লেখ কৰে বিজেপি লুম্বাজং কমিটিয়ে আনহাতে বিজেপি লুম্বাজং কমিটিয়ে কয় যে পৰিষদত ৰতন তেৰণ কাৰ্যবাহী সদস্য পদত থকাৰে পৰা লুম্বাজং পৰিষদৰ সমগ্ৰ এলেকাত যথেষ্ট বিকাশ সাধন হৈছে স্বজাতিৰ ৰক্ষাৰ সংগ্ৰামত APSLC হাওৰাঘাট বিধানসভাৰ অন্তৰ্গত ডকমকাৰ ৰাজপথত বিশাল জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ কৰিলে বিজেপিয়ে কাৰ্যকৰী কৰিবলৈ ওলোৱা কেপ UCC দুই সন্তানৰ নীতি পঞ্চায়তী ৰাজকৰণৰ বিশেষকৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙত বসবাস কৰি অহা খিলঞ্জীয়া তথা পাৰ্বত্য জনগোষ্ঠীৰ বাবে চৰম হতাশকাৰী এইসমূহ নীতি বিজেপি চৰকাৰে কাৰ্যকৰী কৰাৰ লগে লগে সমগ্ৰ জনগোষ্ঠীৰ অস্তিত্ব সংকটাপন্ন হোৱাৰ আশংকাত এই জোৰ সমদল কাৰ্যসূচীৰ ৰূপায়ণ APSLCৰ লগতে মেডিকেল কলেজত অবৈধভাৱে পাৰ্বত্য জনগোষ্ঠী প্ৰাৰ্থীক বঞ্চিত কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি পদত অজনজাতীয় প্ৰাৰ্থী নিযুক্তিত গুৰুত্ব দিবলৈ ওলোৱাৰ লগতে টেট পৰীক্ষাটো তেনেকৈ খিলঞ্জীয়া প্ৰাৰ্থীক বঞ্চিত কৰিবলৈ সাজু বিজেপি চৰকাৰে কাৰ্বি আংলং জিলাত জনগোষ্ঠীৰ অস্তিত্ব সংকটাপন্ন কৰি তুলিছে বুলি কয় APSLCৰ নেতা JI কাঠাৰে lapen UCC pen lai hoi lapen ponchayati raj pen lai hoi perem bek nangi pusi neli kado we phata choning rilo lapen CAB citizenship amendment bill dong si chun that implemented flotan pe ini tum long let helang itu long aso teng hala tum kecia so tum nang long lokuma hala tum nang long dun lok po lage kelong lok chotan dakali ili tum along lian da thila po hala tum si majority che plang po council long ta assembly long ta parliament long ta ang hala tum aning ka hang ateng pensi lo ta silam po lapen ili tum tribal tum ke long lita chirai long li po orda allo ta hala tum silam det pa hailo ili tum karbi ang long jong sila so allo jong implemented pulang te ili tum ke karbi tum ke minority si cheplang sila po karbi ang long ke minority chot kalilo ki virtu po lapen ke bang jilang uwe kimi tum handang likupilo labang so aputa karbi ara to famati inglong aso tribal tum pan karbi ang long lapen NC lara panang li mrs madi labang so karbi ang long NC hills i ara tum pan an ne liberta ki pikang tung te kado ya ta thur pak nang ji lapen election hot ili tum chere pe menang ji la CAB का सपोर्ट लपेन UCC का सपोर्ट पंचायत का सपोर्ट लपेन के BJP का सपोर्ट RSS बोंगो सेना का सपोर्ट अतुम पन अन के इलेक्शन अलोंग पे रेम लाभ नंगी कुपेटे इली तुम हाई उनेलो लपेन नेशनल पार्टी तुम हन पे रेम लाभ लेते alang litung ke high command pupuan ke halabang ani ke hangateng disclaimer atiki kasi ki pijut siya ko ang litung jong si karbi inglo so tum hanche chinghon lapen karbi inglo so tum antaring bom nangji pulo tente alang litum ang hoy pen no mat sun lap nangji sun lap pen alang litum la national party pen anchi ol lap pen regional party pen si la ning si pet pen election anta chedan nu nangji lapen chedan nu thulote la pupulote nelitum APSLC tum anta support dun to erji কাউন্সিলৰ নতুন নিৰ্বাচনী নীতি মুকলিকৈ এতিয়াও প্ৰকাশ নকৰা সন্দৰ্ভতো প্ৰতিবাদ কৰে APSLCয়ে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলং বনাঞ্চলসমূহত অব্যাহত আছে অবৈধ কাঠ মাফিয়াৰ টিঘিল খিলনি বিশেষকৈ সীমান্ত এলেকাত বনাঞ্চলসমূহত মেঘালয়ৰ পৰা অহা দুষ্ট চক্ৰই বনকৰ্মী সতৰ্কহীনতাৰ সুযোগ গ্ৰহণ কৰি মূল্যৱান কাঠ কাটি নি আছে ট্ৰাকে চিনথং পৰিষদ সমষ্টি উমৰুখুটিত ভিডিপি বাহিনীয়ে এইবাৰ জব্দ কৰিলে মূল্যৱান এনে চোৰাং কাঠসহ ট্ৰাক উমৰুখুটিৰ ভিডিপি বাহিনীৰ হেনচকুৰ আগত হাৰি যাবলৈ সক্ষম নহ'ল মেঘালয়ৰ পৰা আহি কাৰ্বি আংলং বনাঞ্চলৰ কাঠ বোজাই কৰি যাবলৈ ওলোৱা কাঠ ভৰ্তি ট্ৰাক ML 10B6990 ট্ৰাকখনত মূল্যৱান কাঠ বোজাই কৰি মেঘালয় অভিমুখে নি থকা অৱস্থাত উমৰুখুটিৰ ভিডিপি বাহিনীয়ে আতবাটতে আটক কৰি উলুকুঞ্জি সীমান্ত চকীলৈ খবৰ দিয়ে উপ পৰিদৰ্শক হৰেণ হাজৰিকাই খবৰ পোৱা মাত্ৰে উক্ত স্থানত উপস্থিত হয় আৰু এই সমগ্ৰ ঘটনাৰ বুজ লয় আজি আমি ৰাতিপুৱা 11টামান বজাত আমি আমাৰ BOP উমৰুখুটিৰ লগত মুছলডেং ফৰেষ্টৰ মানুহ কিছুমান গৈ উমৰুখুটিৰ ভিডিপি পাৰ্টিয়ে ধৰি ইলিগেল পাইন লগ বলেৰ ML 010 আৰু 6990 গাড়ীখন ভিডিপি পাৰ্টিয়ে অলৰেডি ডিটেইন কৰা আছিলে তাৰপিছত আমাক জনালে আমি গৈ পাওঁতে ইহঁতে অলৰেডি উমৰুখুটি BOPত গাড়ীখন ডিটেইন কৰি থোৱা আছিলে তাৰপিছত আমাৰ ফৰেষ্টৰ মই মুছলডেগৰ বিট অফিচাৰ লগত উলুকুঞ্জি IC হাজৰিকা আমি গৈ গাড়ীটো লৈ উলুকুঞ্জিলৈ আনিব লগা হ'ল কিয়নো আমাৰ মুছলডেগত সিকিউৰিটিৰ ইমান সুবিধা নোহোৱাৰ কাৰণে আমি উলুকুঞ্জিলৈ লৈ আহিলোঁ আৰু উলুকুঞ্জিৰ পৰা আমাক IC হাজৰিকাই এই গাড়ীখন আমাৰ ৰেঞ্জাৰ ছাৰক হেণ্ড অভাৰ কৰিলে এতিয়া গাড়ীখন লৈ আমি হামৰেঙলৈ গৈ আছোঁ আজি সিমানে পিছত সীমান্ত আৰক্ষীয়ে জব্দকৃত কাঠভৰ্তি ট্ৰাকখন উমৰুখুটিৰ বনা আঞ্চলিকক চমজাই দিয়ে আমৰিৰ পৰা পি ৰাটেনে ৰিপৰ্ট কাট নিউজ সমস্যা এটি বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben Warsai Kimi Kipipon Lasi Lasonover Saikimi Along Ninghangatum Ali Chuan Dunikha Warsai Kimi Laki Chiklu Jontro Opan Kapamala Sike Piponji Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebok Damiknon Rong Parpi Rong Berot near Iron Bridge Dipukar Bianglong Lasi Lance Sekachini Lethoji Apan Laswa number 600-121-3664 along Humriknon Start here, right anywhere. Isan Motors authorized dealer of Royal Enfield. Rongkhelan near Don Bosco School, Dipu. 782460 Assam. Easy finance available here. For more information, contact 700-280-5342 and 8812-805591. Or you can mail isanmotorsk@gmail.com. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lase apor pacheton dun pen warsai kemi to endun iksana nang litum long pon ikji lake free long abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke du thulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikjim lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Apulat Bukulia Main Market Karbi Anglong Assam
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Cloret Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Cloret Beauty Salon Unisex near Iron Bridge, Rongkorbi, Rongbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে সবল হৈ উঠিছে কাৰ্বি আংলং জিলা প্ৰশাসন সমগ্ৰ জিলাখনত প্লাষ্টিক ব্যৱহাৰ নকৰাৰ লগতে প্লাষ্টিক ব্যৱহাৰৰ ফলত হ'ব পৰা ভয়াৱহতাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে দিয়া নিৰ্দেশ মৰ্মে চৰকাৰী স্কুলসমূহত অব্যাহত আছে সজাগতা সভা কাৰ্বি আংলং সদৰ চহৰ ডিফুৰ বিভিন্ন চৰকাৰী স্কুলসমূহত সজাগতা সভা অনুষ্ঠিত কৰে ইতিমধ্যে ডিএভি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰেংপহং উচ্চতৰ বিদ্যালয় চন্দ্ৰ সিং তেৰণ উচ্চ মাধ্যমিক বিদ্যালয় ডিফু চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডিফু চৰকাৰী বালক উচ্চতৰ বিদ্যালয়ত অনুষ্ঠিত হয় প্লাষ্টিক ৰহিত পৰিৱেশ গঢ়ি তোলাৰ লগতে প্লাষ্টিক সামগ্ৰী ব্যৱহাৰৰ ফলত হোৱা অপকাৰিতাৰ বিষয়ে সভাৰ জৰিয়তে অৱগত কৰোৱায় লগতে ছাত্ৰ ছাত্ৰীক প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ কৰে আজি ডিফু বালক উচ্চতৰ বিদ্যালয়ৰ অধ্যক্ষ বেঞ্জামিন টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই সজাগতা সভা পশ্চিম কাৰ্বি আংলঙৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক কাথাৰচন ইংকে মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা বিষয়া কাথাৰচন তেৰণে মুখ্য অতিথি হিচাপে দিয়া ভাষণত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰৰ ফলত সমগ্ৰ পৰিৱেশ প্ৰদূষণ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি আদি ভয়াৱহতাৰ সন্দৰ্ভত আলোকপাত কৰে ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট কাট নিউজ বিশ্ব দিব্যাংগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি আমৰি পৰিষদ সমষ্টিৰ উলুকুঞ্জি ব্লক উন্নয়ন খণ্ডৰ সৌজন্যত উদযাপন কৰা হয় বিশ্ব দিব্যাংগ দিৱস ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আদি প্ৰতিযোগিতাৰে দিনজোৰা কাৰ্যসূচীৰে আমৰি শিক্ষা খণ্ডৰ সমন্বয়কৰ সৌজন্যত উদযাপন কৰা হয় বিশ্ব দিব্যাংগ দিৱস বিশ্ব দিব্যাংগ দিৱস উপলক্ষে পুৱা ভাগত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতাত টিম আলুক এলপি স্কুল ৰাংচিং ক্ৰঙেৰ খাউৰা গাঁও আৰু কস্তৰা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও চিত্ৰাংকন প্ৰতিযোগিতাত ভাগ লয় আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত উলুকুঞ্জি ব্লক শিক্ষা খণ্ডৰ সমন্বয় সৌজন্যত অনুষ্ঠিত এই বিশ্ব দিব্যাংগ দিৱস উপলক্ষে আয়োজিত সভাত অতিৰিক্ত সমল ব্যক্তিৰ চম্পক ৰায় চেত্ৰী টিকাৰাম গৌতম ৰাণী লেকথেপী কাৰেং তেৰণপী বিজুলী ক্ৰপী আৰু ৰূপালী হাজৰিকা প্ৰমুখ্য শিক্ষক তথা শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে 3rd of December উদযাপন কৰা হয়
আৰু এইটো গোটেই ৱৰ্ল্ড ৱাইড এইটো উদযাপন কৰা হয় ঠিক তেনেধৰণে এতিয়া আমাৰ 4th টাৰ্ম ইভালুৱেশ্যন চলি আছে গোটেই স্কুলত ভাবিও আমি ব্লক লেভেলত ডিজেবলসকলক লৈ পেলাই বিভিন্ন খেল ধেমালি বিভিন্ন কম্পিটিশ্যনছ সকলক ৰাখি এনেধৰণৰ ৰাখি যাতে ষ্টুডেণ্টবিলাকৰ মাজতো অলপ মটিভেশ্যন আহে ক্লাছতো যাতে ফিজিকেলি ডিজেবল ল'ৰা ছোৱালী যিসকল আছে তেওঁলোকক অলপ পৃথকভাৱে নাচায় ইকুৱেলি যাতে হেৰি হ'ব পৰা যায় সেইটোক এৱাৰনেছ আনাবৰ কাৰণে আৰু অলপ মটিভেট কৰিবৰ কাৰণে আমি ব্লক লেভেলত পাতিছোঁ এইটো আমৰি ব্লকৰ এতিয়া বিদ্যালয় দিব্যাংগ সপ্তাহ বুলি চলি আছিল আজি শেষ হ'ব বিদ্যালয়সমূহত দিব্যাংগ সপ্তাহ বুলি বিদ্যালয়সমূহতে সেইখিনি প্ৰগ্ৰাম হৈ আছে চ' আজি ব্লকতো আমি আজি অন্তিম দিন ডিজেবল ডে হিচাপে ইয়াতো আমি পাতিছোঁ আৰু এইটো কি খেল কি হেৰি অৰ্গেনাইজ কৰিছে আমি আৰ্ট কম্পিটিশ্যন অৰ্গেনাইজ কৰিছোঁ আৰু তাৰপিছত আমি এছে ৰাইটিং কম্পিটিশ্যন ৰিগাৰ্ডিং থিম সেইটোৱে ৰখা হৈছে যে কেনেকৈ তেওঁলোকৰ হাইজিন হেল্থ কেনেকৈ স্কুলখনক কেনেকৈ চাফ চিকুণ কৰি ৰাখিব লাগে তেনেধৰণৰ এৱাৰনেছ যাতে ল'ৰা ছোৱালীৰ তাত আহে সেইখিনি কথা লক্ষ্য ৰাখি সেইখিনি কম্পিটিশ্যন আমি পাতিছোঁ ইয়াৰ পিছত আৰ্ট কম্পিটিশ্যন হৈছে এতিয়া হৈ আছে জাষ্ট কমপ্লিট হৈছে ইয়াতো আমি তেওঁলোকৰ বিদ্যালয়খনৰ নিজৰ অ'ন স্কুলখনক ধুনীয়াকৈ তোমালোকে ড্ৰ কৰা বুলি খুব কিছু ল'ৰা ছোৱালীয়ে ধুনীয়া পাৰফৰ্মো কৰিছে ধুনীয়া আৰ্ট কৰিছে এবিলিটি যে ল'ৰা ছোৱালীৰ আছে সেইটো কথা আমি ধুনীয়াকৈ এই কম্পিটিশ্যনৰ মাধ্যমেৰে গম পাইছোঁ আৰু কেইখন স্কুল পাৰ্টিচিপেট কৰে আজি আমাৰ খুব বেছি স্কুল পাৰ্টিচিপেট কৰিব পৰা নাই বিকজ 4th টাৰ্ম ইউনিট ইভালুৱেশ্যন চলি আছে তো ইউনিট ইভালুৱেশ্যনটোক বন্ধ কৰি চব ইয়াত আহিব লাগে সেইটো কৰিব নালাগে ছিলেক্টেড যিসকল স্কুলত CWSN ল'ৰা ছোৱালী আছে আৰু কনভিনিয়েণ্টলি যিসকল আহিছে সেইখিনিক আমি লৈ কম্পিটিশ্যন কৰিছোঁ আমৰিৰ পৰা পি ৰাতনে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ